সো আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নম্বৰ 21 জিৰ' এটা কি বহুপদ জিৰ' এটা শূন্য বহুপদ বা ইয়াক আমি ধ্ৰুৱক বহুপদ বুলিও কওঁ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আমি জানি থোৱাটো উচিত নম্বৰ 22 যি বহুপদৰ মাথো এটা পদ থাকে তাক এক পদ বুলি কোৱা হয় উদাহৰণ হিচাপে 2x বা y বা 5x কিউব য'ত পদ মাত্ৰ এটা থাকে সেইটোক কি বুলি কোৱা হয় এক পদ বুলি কোৱা হয় যি বহুপদৰ মাত্ৰ দুটা পদ থাকে তাক দ্বিপদ বুলি কোৱা হয় নম্বৰ 23 তাত উদাহৰণ হিচাপে x+1 য'ত দুটা পদ দেখা গৈছে সেইকাৰণে দ্বিপদ বুলি কোৱা হয় নম্বৰ 24 যি বহুপদৰ মাত্ৰ তিনিটা পদ থাকে তাকে ত্ৰিপদ বুলি কোৱা হয় তিনিটা পদ য'ত থাকে উদাহৰণ হিচাপে মই দিছোঁ u² + u - 2 তাত তোমালোকে চাবা যে তিনিটা পদ আছে সেইকাৰণে সেইটো ত্ৰিপদ বুলি কোৱা হয় নম্বৰ 25 এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় বা বোলা হয় নম্বৰ 27 ধ্ৰুৱক বহুপদৰ মাত্ৰা হ'ল 0 এটা ধ্ৰুৱক বহুপদ যিকোনো এটা ধ্ৰুৱক বহুপদৰ মাত্ৰা কিমান হয় সদায় 0 হয় 3x xৰ সূচক 7 - 4xৰ সূচক 6 নম্বৰ 28ৰ কথা কৈছোঁ 3xৰ সূচক 7 - 4xৰ সূচক 6 + x + 9 বহুপদটোৰ মাত্ৰা কিমান হয় আমি জানো যে এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতটোকে আমি মাত্ৰা বুলি কওঁ তো ইয়াত এইটো কুৱেশ্যনত 3x xৰ সূচক 7 - 4xৰ সূচক 6 + x + 9ত তোমালোকে দেখিছা চাগে 7টোৱে হায়েষ্ট সূচক হয় তাতে চলক x আছে আৰু সেই xটোৰ হায়েষ্ট সূচক 7 হয় চ' বহুপদটোৰ মাত্ৰা কিমান হৈ যাব 7 হৈ যাব নম্বৰ 29 খুবেই ইম্পৰ্টেণ্ট 5 বা যিকোনো ধ্ৰুৱক বহুপদটোৰ মাত্ৰা কি হয় আমি জানো যে যিকোনো ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় কি হয় শূন্য হয় গতিকে 5 হওক বা 100 হওক বা 6 হওক বা 7 হওক যিয়ে নহওক কিয় সদায় ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় 0 হয় কাৰণ ইয়াত দিয়া আছে উত্তৰত এনচাৰ 0 কাৰণ 5ক আমি 5x0 বুলি লিখিব পাৰোঁ আৰু x0 মানে হৈছে 1 সেইকাৰণে ইয়াৰ এই বহুপদটোৰ মাত্ৰা শূন্য হ'ব কাৰণ আমি চলকৰ সৰ্বোচ্চ ঘাতটো চাওঁ ইয়াৰ চলকৰ সৰ্বোচ্চ ঘাত আছে 0 সেইটো কাৰণে ইয়াৰ মাত্ৰা হ'ব 0 নম্বৰ 30 কৈছে এক মাত্ৰাযুক্ত বহুপদক ৰৈখিক বহুপদ বোলে নম্বৰ 31 দুই মাত্ৰাযুক্ত বহুপদক দ্বিঘাত বহুপদ বোলে আৰু তিনি মাত্ৰাযুক্ত বহুপদক ত্ৰিঘাত বহুপদ বোলে এই তিনিটা পইণ্ট ইম্পৰ্টেণ্ট হয় ভালকৈ চাই থ'বা তোমালোকে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে এতিয়া কুৱেশ্যন নম্বৰ 33 2x - 3 x² - 3x + 1ত x² সহগ লিখা তো ইয়াত আমি ডাইৰেক্ট x² সহগ আমি লিখি দিব নোৱাৰোঁ আগতে আমি পূৰণ কৰিব লাগিব চ' গতিকে এইটো কাৰণে কি কৰিছোঁ আমি 2xৰে প্ৰথমতে x² - 3x + 1ক পূৰণ কৰিছোঁ আৰু -3ৰে x² - 3x + 1ক আমি পূৰণ কৰিছোঁ পূৰণ কৰি কিনে আমি যিখিনি পূৰণ ফল পাইছোঁ সেইখিনিক আমি সজাই কিনে চালোঁ যে ইয়াত x² সহগ -9 হয় গতিকে ইয়াত x² সহগ কিমান হ'ব -9 হ'ব তাৰপিছত নম্বৰ 34 35 মাত্ৰাযুক্ত এটা দ্বিপদ লিখিব দিছে সেইটো হ'ব x⁵ + 100 xৰ সূচক 35 + 100 নম্বৰ 35 100 মাত্ৰাযুক্ত এটা এক পদ লিখা এইটো বহুত সহজ হয় xৰ ওপৰত 100 লিখি দিলে হ'ল নম্বৰ 36 π/2 x² + xত x² সহগ কি x² লগত কি লাগি আছে π/2 লাগি আছে গতিকে এইটো কি হ'ব π/2 নম্বৰ 37 px = gx × qx + rx এইটো এটা সূত্ৰ হয় যেতিয়া rx = 0 বা rxৰ মাত্ৰা gxৰ মাত্ৰাতকৈ কি হ'ব সৰু হ'ব গতিকে এইটো এটা চৰ্ত হয় এই চৰ্তটো আমি মনত ৰাখিব লাগিব যে কেতিয়া আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া rx = 0 হয় বা rxৰ মাত্ৰা gxতকৈ কি হয় সৰু হয় নম্বৰ 38 যদি x + y + z = 0 হয় তেন্তে x³ + y³ + z³ = কিমান হ'ব এইটো ডাইৰেক্ট মানটো হ'ব 3xyz নম্বৰ 39 যিটো বিন্দুৰ পৰা দূৰত্ববিলাক চিহ্নিত কৰা হয় সেই বিন্দুটোক কি বুলি কোৱা হয় এইটো সকলোৱে জানো আমি মূল বিন্দু বুলি কোৱা হয় x' আৰু y' তাত লিখা আছে নম্বৰ 39ৰ তলত দুটা পইণ্ট কৰি লিখিছোঁ মই x' আৰু y' যি বিন্দুত মিলিত হয় সেই বিন্দুটোক মূল বিন্দু বুলি কোৱা হয় তাৰমানে মূল বিন্দুৰ আৰু বেলেগ কিয় আহিব পাৰে এনেকৈ আহিব পাৰে x অক্ষ আৰু y অক্ষ যোনটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোৰ নাম কি সেইটোৰ নাম হ'ব মূল বিন্দু নেক্সট মূল বিন্দুৰ স্থানাংকটো কি এইটো সুধিব পাৰে মূল বিন্দুৰ স্থানাংকটো হৈছে O সেইটো মন কৰিবা সেইটো O হয় আৰু স্থানাংকৰ ভিতৰত কি আছে 0 আৰু 0 য'ত মই লিখি দিছোঁ 0 0 ধন্যবাদ